জয় হাবং দেৱতা নমস্কাৰ মই মানৱ খণ্ড ব্লগ ভিডিঅ' চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই হাবঙত মানে হাবঙৰ ফিল্ডখনত যোনটো মানে হেৰি কি আছিলে মঞ্চ বনাইছে সেইটো মই আজি আপোনালোকক দেখুৱাই আছোঁ। ব'লক মই আপোনালোকে আঁতৰৰ পৰা দেখাই আছোঁ, চাই লওক ভালকেনে অকণমান লক্ষ্য কৰি চাওক। আপোনালোকক মই সকলো দেখাই আছোঁ, ব'লক মাথো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চাই লওক কিমান ডাঙৰ ফিল্ড এইখন। কি বঢ়িয়া ষ্টেণ্ডাৰ্ড চাই লওক আপোনালোকে। গোটেই চকী মানে পূৰা ডাঙৰ পাতিছে। চাই লওক কি বঢ়িয়া ষ্টেণ্ডাৰ্ড মানে এইটো মঞ্চ। ইয়াত মেক্সিমাম কমচে কম 3-4 লাখ টকা গৈছে এইবোৰতো। চাই লওক বহুত সুন্দৰকৈ হাবঙত মানে এই মানে মঞ্চটো বনাইছে, কি ধুনীয়াকৈ সজাইছে আপোনালোকে চাই লওক। ফিল্ডখন চাওক কিমান ডাঙৰ, অতি মানে মনোমোহা। এতিয়া মানে আহিলোঁ মানে এতিয়া ফাইনেলি এতিয়া চামগৈ দোকান বজাৰ ক'ত কিমান দোকান দিছে, কি কি আছে কি কি নাই সেইবোৰ চাম। তেতিয়া ব'লক গৈ থাকোঁ। আপোনালোকে মাথো চাই থাকক কিমান মানে দোকান আছে। ইয়াতে বহুত মানে আহোমসকলৰ বহুত তৰোৱাল আছে। আগত মানে পুৰণা বস্তু বহুত বিকিছে এইবোৰ মানে দোকান বজাৰত। চাই থাকক মাথো আপোনালোকে। চাই থাকক মাথো চাই থাকক কিমান দোকান বজাৰ, মানুহৰ ভিৰ, কি বঢ়িয়া মানে হাবুঙত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় আপোনালোকে ভালদৰে দেখিছে। আৰু এতিয়াই নহয় প্ৰত্যেক বছৰে বছৰে আজীৱন হৈ থাকিব এনেকুৱা অৱস্থা। সেই অঞ্চলটোৰ পৰা এতিয়া আমি ওলাই আহিলোঁ। এতিয়া আমি ৰাস্তাত মানে আছোঁহি। ব'লক এতিয়া চাই যাওঁ। দেখি কেনেকুৱা লাগিছে ৰাইজসকল আজি আপোনালোকে এই ভিডিঅ'টোত প্লিজ এটা কমেণ্টত জনাব নাপাহৰিব। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ পৰৱৰ্তী ভিডিঅ'বোৰত আপোনালোকক পুনৰ লগ পাম। আপোনালোকেতো চাই মই ভবামতে আপোনালোকে বহুতো ভালেই পাইছে, যদি মই ইমান ভালকৈ বনাব নাপাৰা যদিও। আপোনালোকে আজি দেখিলে আহোমসকলৰ বহুতো মানে আগৰ মানে পুৰণি বস্তু আৰু মানে বিভিন্ন দোকান আৰু মঞ্চ, অতি ডাঙৰ মঞ্চ আৰু ফিল্ডখন। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই, থেংক ইউ, অল দ্য বেষ্ট।